ঐ ক'ত আছা আহি যোৱা বাহিৰলৈ আহা ৰিদ্ধি ৰিদ্ধি ঐ বাপৰে এইবিলাক নোচোৱা গুচি 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 আজি আমাৰ ছোৱালীক আনন্দ মিশ্ৰ আচাৰে মাতি নিলে মই এইখিনিতে ৰখি আছিলো ছোৱালীক লৈ পেলাই তাৰপিছতে গাড়ীখন ৰখালে চাই গাড়ী ৰখাই মাতিলে তাইক নমস্কাৰ দিব দিছো তাই নমস্কাৰ দিছে তোমাৰ তুমি সেলফি এখন লৈ আহিব নোৱাৰিলা তাৰপিছত চকলেট দিছে চাৰে দুটা চকলেট দিছে তোমাক আনন্দ মিশ্ৰ ছাৰে লগ পালে তোমাক কি কৈছে এইটো কি কৈছে ইমান কিউট হয় নাম সুধিছে তোমাৰ নাম সুধিছে মই এইখিনিতে ৰৈ আছিলো ন ৰৈ থাকোতে চাহখন গুচি গ'ল মই চাহৰ কাৰণে ৰৈ দিছো আৰু তাইক লৈ আছিলো তাৰপিছতে গৈ পেলাই মোক ড্ৰাইভাৰজনে ক'লে তাৰপিছতে মই গ'লো তাৰপিছতে ভিডিঅ'লৈ মাতিছো বোলো মোক মাতিলে নেকি মোক দেখা পাই পেলাই তাৰপিছত আৰু তাইৰ কাৰণে মাতিছে তাইক ধুনীয়াকে চাইছে চুই চাইছে মাতি আহি পেলাই সঁচাকে দেই বিৰাট ভাল লাগিলে দেই কিন্তু নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে শনিবাৰ গতিকে শনিবাৰ বুলি আবেলি সময়ত অকণমান লখিমপুৰৰ এখন আনন্দ মেলা হৈ আছে গতিকে তালৈ উলিয়াই নিলোঁ ছোৱালীক প্ৰথমবাৰৰ বাবে আহিছা তুমি মেলাত আহিনো মানুহে জোনবাই বিচাৰি থাকে নে মেলাত আহি জোনবাই বিচাৰি আছে আৰু মেলালৈ গৈছোঁ যিহেতুকে ছোৱালী প্ৰথমবাৰৰ বাবে গৈছে গতিকে ভাবিলোঁ ছোৱালীৰ কাৰণে কিবা এটা সৰু সুৰাকৈ লৈ লওঁ তাইৰ কাৰণে হেয়াৰ বেণ্ড চাই আছোঁ তাইক লগাবলৈ ট্ৰাই কৰি আছোঁ কিন্তু তাই নিদিয়ে তাই মানে কি আৰু বেণ্ড চেণ্ড মাৰি এইবিলাক বিৰাট বেয়া পায় আৰু যিহেতুকে গৰমো যেনে তেনে এডাল মূৰত লগাই দিছোঁ আৰু এয়া বিচাৰি আছোঁ মোৰ নিজৰ কাৰণেও বিচাৰি আছোঁ তাইৰ কাৰণেও বিচাৰি আছোঁ মেলাল বুলি ক'লে কি আৰু সৰু সুৰা বস্তুবোৰ ভাল লাগে আৰু তাত সোমাই তাৰপিছত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত সোমালোঁ ত্যাগ ক্ষেত্ৰত ফুড কোৰ্টত সোমাই কিবা এটা খাই আহিলোঁ আৰু তাৰ ডোচাটো বিৰাট স্পেচিয়েল হয় গতিকে ভাবিলোঁ ডোচা খাবৰ দেখিছেনে শনিবাৰ বুলি কিমান মানুহ বহুত মানুহ বহিবলৈ মানে ঠাই নোপোৱাৰ নিচিনা আৰু ফেনো নাই ফেন আছে মানে ফেন চাই বহিছোঁ আৰু এয়া হৈছে মেনিউবোৰ আৰু দেখিছেনে মই ভইচ অভাৰ দি আছোঁ ছোৱালীও পুৰা কথা কৈ আছে আৰু এয়া ছোৱালী আমাৰ জীৱনকৈ বহি আছে তাইৰ কাৰণে স্মাইলি বল এটা আনিলোঁ আৰু এয়া আহি গ'ল আমাৰ ডোচা আৰু সঁচাকৈ ডোচাটো মানে খাবলৈ বিৰাট টেষ্টি হৈছিল ফাৰ্ষ্টত মই খাই ল'লোঁ এয়া ছোৱালীক ধৰিলে আৰু ছোৱালী মানে পূৰা উৎপাত তাই মানে তলত নামে খোজ কাঢ়ে সেইবিলাক ধান্দা হৈ আছে আৰু তাত বহুত ল'ৰা ছোৱালী আহিছিলে গতিকে দেউতাকে তাইক এনেদৰে লৈ গৈছে আৰু দেউতাকে খালে এতিয়া মই তাইক লৈ আছোঁ আৰু দেখিছেনে বেলেগৰ ল'ৰা ছোৱালীবোৰক এনেকৈ থপিয়াই কৰি আছে আৰু তাৰ পিছদিনা এয়া হৈছে দেওবাৰ গতিকে দেওবাৰ বুলি অকণমান সৰু সৰু মাছ খাবলৈ মন গ'ল বহুদিনৰ মূৰত পাতত দিয়া মাছ খাম বুলি ভাবিলোঁ আৰু মাছৰে ভাগ কৰিলোঁ আৰু ওচৰৰে বা এজনীয়ে এয়া পনীৰ দিলে আৰু লগতে মাছৰুমো দিলে মাহীহঁতে আনিছিলে মাছৰুম বাজনীকে বনাব দিলোঁ বাজনীয়ে বনালে আৰু এয়া পাতত দিয়া মাছৰ যা যোগাৰ হৈ আছে আপোনালোকে যদি পাতত দিয়া মাছ খোৱা নাই এনেদৰে গেছত দি খাব পাৰে বিৰাট টেষ্টি হয় খাবলৈ আৰু ছোৱালী দেখিছেনে ঐটো কৈ আছে আৰু এয়া পাতত দিয়া মাছ খাবৰ কাৰণে ৰেডি কৰি আছোঁ আৰু কেইটামান অৱশ্যে ফ্ৰাইও খাম আজি মানে দেওবাৰ বুলি ভাবিলোঁ অকণমান কিবা এটা স্পেচিয়েল খাওঁ গতিকে এওঁ বিচাৰি আনিলেগৈ আৰু এয়া কেৰাহীত দি দিলোঁ আমাৰ পাতত দিয়া মাছ আৰু এয়া মই বনাই আছোঁ দাইল আজি আচলতে ৰেচিপিটো বেছিয়ে হৈ গ'ল তাৰপিছত আৰু এয়া ছোৱালী খুৱাই থৈ আমি দুইটা কামত লাগি আছোঁ এওঁ মানে দেওবাৰ বুলি অকণমান লাগি কৰি দিয়ে আৰু এয়া আমাৰ
মানে থকা ঘৰটোৰ সন্মুখতে দুডাল জামু গছ আছে, গতিকে জামু আনি সেয়া মাজে মাজে খাই আছোঁ। ছোৱালী মাত শুনিছেনে? পূৰা উৎপাত কৰি থাকে জানেনে। আৰু এয়া মাজে মাজে লৰাই থাকিব লাগে। আপোনালোকে এনেদৰে দি খাবচোন। আৰু কেইটামান এনেদৰে সৰু মাছ মই ফ্ৰাই কৰিলোঁ খাবৰ কাৰণে। ছোৱালী খুব ধুনীয়াকৈ শুই আছে আৰু তাই শোৱাৰ সময়খিনিতে ধাম ধুম আমি দুয়োটাই কামখিনি কৰি লৈছোঁ। আৰু এয়া চাওক পাতত দিয়া মাছখিনি খুব বেছি সময় নালাগিলে, আধা ঘণ্টাৰ ভিতৰত ৰেডি হৈ গ'ল। আৰু এয়া হৈছে আমাৰ আজিৰ দেওবাৰৰ স্পেচিয়েল ৰেচিপিবোৰ। খাবৰ কাৰণে বহি লৈছোঁ, ধাম ধুমকৈ খাই লৈছোঁ। বোলো ছোৱালী শুই থাকোঁতে খাই লওঁ লৰালৰিকৈ। আৰু ভাতকেইটা খাই এওঁ মানে পাৰ্চেল আছিল, গতিকে পাৰ্চেলটো আনিলেগৈ, লগতে মোৰ কাৰণে এটা পাণ লৈ আহিলেগৈ। মই মানে দেওবাৰ বুলি পাণ এটা খোৱালে ভাল পাওঁ আৰু তেওঁ সদায় মোৰ কাৰণে প্ৰত্যেকটো মানে ছানডে বুলি ক'লে এটা পাণ খোৱায়েই ভাতকেইটা খাই। এয়া ঘৰ যিহেতুকে ৰুমৰ কাষতে আছে, গতিকে লৈ আহিলেগৈ। আৰু এয়া অৰ্ডাৰ দিয়া তেওঁৰ পাৰ্চেলটোত আছিলে এটা চাৰ্ট, খুব ধুনীয়া লাগিছে চাৰ্টটো। আৰু কাপোৰটো মানে বিৰাট ধুনীয়া, গৰমত পিন্ধিবলৈ বিৰাট ধুনীয়া হয়। গতিকে এইটো তেওঁ অফিচৰ ইউজৰ কাৰণে আনিছে। আৰু আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ মাজতে আমাৰ গাঁৱত পানী তোলা সভা লগতে ভাওনা হৈছিল, আৰু সেই ভাওনাত মোৰ শহুৰ দেউতাও ভাও লৈছিল। গতিকে শাহুমায়ে ভিডিঅ' কৰি কিছু মোলৈ দি পঠাইছিল, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু মা দেউতাই খুব হেঁপাহেৰে ৰৈ আছে চাবৰ কাৰণে, গতিকে আগবঢ়ালোঁ, আপোনালোকে নোচোৱাকৈ নাথাকিব। আৰু এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। খুব ধুনীয়া লাগে এই পৰিৱেশটো, একদম বকুল গছ এজোপা আছে। বকুল গছজোপাৰ কাৰণে বিশেষকৈ মানে বহুত বেছি ভাল লাগে, ঠাণ্ডা হৈ থাকে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাইজসকল, গতিকে সকলোকে দেখুৱাইছোঁ আৰু ভাল লাগিছে। গাঁৱৰ সকলোকে এনেদৰে দেখাব পাৰিছোঁ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পানী তোলা সবাহৰ কিছু দৃশ্য, আপোনালোকে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু এয়া হৈছে মোৰ শহুৰ দেউতা, তেওঁ ৰজাৰ ভাও লৈছিল। আৰু আজি দেখিছেনে মই গোটেই কাপোৰবোৰ ধুই দিছোঁ। ৰ'দটো খুব ধুনীয়াকৈ ওলাইছে, লগতে গোটেই ঘৰৰ চাফ চিকুণো কৰিছোঁ। মানে আমাৰ ৰুমত যিমানবোৰ কাপোৰ কানি আছিল সকলোবোৰ ধুই মেলি চাফ চিকুণ কৰিছোঁ। মানে আজি আমাৰ হাতৰ সুদিৰ বুলি কয়, হয়তো আপোনালোকৰ ভিউৱাৰ্ছ কিছুমানে বুজি পাইছে চাগে। মানে আহাৰ মাহৰ 7 দিন যোৱাৰ পিছত এই আমাৰ চোৱা লাগে, অম্বুবাচী মেলা যে হয়, সেই অম্বুবাচী মেলাৰ আমাৰ তেনেকৈ নিয়ম থাকে। গতিকে যিদিনাখন মন্দিৰৰ দুৱাৰ খোলে সেইদিনাখন আমি গোটেই কাপোৰ কানিবোৰ তিয়াই সুদিৰ হওঁ। আৰু এয়া সুদিৰ হোৱাৰ দিনা এনেকৈ হেনো ফল মূল খাব লাগে, মানে হাতৰ সুদিৰৰ মাজতে। গতিকে এয়া আমি ফল মূল খাইছোঁ আৰু ছোৱালীকো খুৱাই আছোঁ আৰু মাজে মাজে। মুখখন চোৱা। মাতা এতিয়া আইতা মাতা, মা মাতা। অ' মা ৰখাই দিয়া। অ' মা, অ' মা, মা মাতা।
ডিম টিকি ডিম টিকি ডিম ডিম টিকি ডিম টিকা শুই থাক অ মা পৰি যাবা অ মা ৰেডি অ মা তাৰপিছত অম্বুবাচীৰ যেতিয়া নিবৃত্তি হ'ল তাৰপিছত 2:30 বজাৰ পিছত এয়া মই গোটেই কাপোৰ কানিবোৰ সুমিয়াইছোঁ মানে কি হয় কাপোৰবোৰ উলিয়াওঁতে বা ধুওঁতে যিমান কষ্ট তাতোকৈ দুগুণ কষ্ট যেতিয়া সামৰি পেলাই জাপিবলগীয়া হয় আৰু গোটেই কাপোৰ কানিবোৰ ঠায়ে ঠায়ে মানে থ'বলগীয়া হয় পৰ্দা লগাবলগীয়া হয় সকলোখিনি কৰিবলগীয়া হয় তেতিয়া আৰু বেছি কষ্ট হয় আৰু এয়া গোটেইবোৰ চিজিল কৰি মেলি পাছত যেনিবা ঠিক হ'লগৈ আৰু যেতিয়া মানে কাপোৰ কানিবোৰ ধুই এনেদৰে চব ঠায়ে ঠায়ে থোৱা হয় চিজিল কৰা হয় সঁচাকৈ খুব বেছি ভাল লাগে অৱশ্যে এয়া মই এদিনৰ পিছতহে কৰিছোঁ খেলি মেলি হ'লেই কাৰণ জানেই যিহেতুকে মোৰ ছোৱালী এজনী আছে তাইৰ পৰা একদমেই নোৱাৰোঁ গতিকে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে গতিকে আজিৰ ব্লগটো ইমানতে সামৰিলোঁ বাই বাই